নমস্কাৰ সকলোকে। অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি আমি এঠাইত যাব ওলাইছোঁ। ক'ত যাম কি কথা কৈ আছোঁ আপোনালোকক, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভাগিন ছোৱালীজনীৰ অন্নপ্ৰাশন আছে, আমি তাত আহিছোঁ। আৰু আমি আহোঁতে দেৰিয়ে হ'ল, 1টা বাজিয়ে গ'ল। এইফালে গোটেইখিনি যা যোগাৰ কৰিছে আৰু এতিয়া ভাত মুখত দিব। আৰু এইফালে কেমেৰামেনে কেমেৰা কৰি আছে। চাওকচোন, তাইক বহাই দিয়াৰ লগে লগে মানে কিতাপখন চুইছে। আৰু এইবিলাক নিয়মেই হয়, কিতাপ মানে ধান কলম এইবিলাক দিয়ে আৰু যিটোৱে প্ৰথমে চুৱে মানে সেই বস্তুটোৰ প্ৰতি আগ্ৰহ থকা বুলি কয়। এয়াই আৰু বিশ্বাস। নাজানো কিমান দূৰ কি সত্য হয়, কিন্তু তাই গোটেই একেবাৰে ওলোটাই দিব খুজিছে। চাওকচোন, মাকে এইফালে বহি আছে আৰু এইফালে এইজন দেউতাক। গোটেইখিনি মানে আনি তাইৰ ওচৰত ৰেডি কৰি থোৱা হৈছে। আৰু আজি যিহেতু প্ৰথম ভাত মুখত দিব, সেয়ে তাৰমানে গোটেই খাদ্য মাছ মাংস কণী পনীৰ মানে গাখীৰ মিঠাই পায়স এইবিলাক মানে চবখিনিয়ে দিয়ে। আৰু খোৱা নোখোৱাৰ কথা নাই আৰু গোটেইখিনি অকণমান অকণমান মানে এনেই মুখত লগাই দিয়ে। আৰু আজিৰ পৰা মানে তাই ভাত গোটেইখিনি খাব পৰা হৈ যাব। আৰু তামোল পাণো দিয়ে। তামোল পাণ মানে ভাত খোৱাৰ পিছত তামোল পাণো এনেই শুঙাই দিয়ে। তাই যিহেতু খাব নোৱাৰে এতিয়া এনেই শুঙাই দিয়ে আৰু। এইফালে মাইনা মাক দেউতাক দুয়ো কাষত বহি লৈছে। আৰু কিছুমান ঠাইত মানে মাক বা দেউতাকে প্ৰথম ভাত খুৱাই দিয়ে, কিন্তু আমাৰ ইয়াত প্ৰথম ভাত মুখত মামাকে দিয়ে। ঠায়ে ঠায়ে নিয়মবোৰ বেলেগ হয় আৰু। এতিয়া মামাক ওচৰতে থিয় হৈ আছে, মামাকে এতিয়া ভাত খুৱাই দিব। সেয়া মামাকে এতিয়া ওচৰতে বহি লৈছে। আৰু মানে নিজে কামটো জনাৰ পিছতো যেতিয়া নিজে কৰা যায়, কিছুমান কাম নজনা হৈ যায়। সেয়ে মানে মামাকক আমি কৈ আছোঁ কেনেকৈ কি কৰিব লাগে। আৰু এইফালে আমি গোটেইখিনি কৈ আছোঁ, যোনে যি পাৰে আৰু তেনেকৈ নিয়মবোৰ কৈ আছোঁ। সেইমতে কামটো কৰি যাই আছে। সেনেকৈ আৰু মাইনাজনীৰ আজি ভাত মুখত দিলে। মামাকে খুৱাই দিয়াৰ পিছতে পৰিয়ালৰ মানে আপোন মানুহখিনিয়ে চবে অলপ অলপ মানে পায়স খুৱাই দিয়ে, মুখত এনে দিয়ে আৰু নাম কৰি। মাক দেউতাক আইতাক ককাক মানে যে যেনেকৈ পাৰে তেনেকৈ খুৱাই দিয়ে। আৰু এইফালে এতিয়া হ'বই আৰু ভাত খোৱা।
মামাকৰ মানে গোটেইখিনি নিয়মে হৈ গ'ল আৰু এইজন মামাকে খুৱাব মানে চবেই অলপ অলপ এনে খুৱাই দিব আৰু এইফালে এইজন মামাকে খুৱাই দি আছে। এইফালে আকৌ ময়ো অকণমান খুৱাই দিলোঁ, খুৱাই দি গোটেই নিয়মখিনি হোৱাৰ পিছত ৰাইজক ভাত দিলে আৰু আমিও ভাত খালোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল কাৰণ ভিডিঅ' কৰা কোনো মানুহ নাই, মই যিহেতু খায়ে আছোঁ সেয়ে আজিলৈ আহিলোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ, ধন্যবাদ সকলোকে, বাই বাই।